হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। এইবাৰ গৰু বিহুৰ দিনা মাহ হালধি মই পিচি আৰু সকলোকে দিলোঁ আৰু নিজেও লগালোঁ। আৰু গা পা ধুই আহি আমাৰ পৰম্পৰাগতভাৱে চলি অহা কণী যুঁজ খেল, ইয়াৰ আমাৰ দেউতাকৰ লগত ছোৱালীয়ে খেলিছে, আণ্টিয়ে আস্মিকাৰ লগত খেলিছে আৰু ময়ো অলপ সহায় কৰি দিছোঁ। আৰু আণ্টিয়ে আগতে তেনেকৈ খেলা নাই। আৰু এইজনী আমাৰ ছোৱালীয়ে ভলীৰ লগত খেলিছে, খুব ফূৰ্তি পাইছে। আচলতে ল'ৰা ছোৱালীবিলাকক এইবিলাক আমি দেখুৱাব লাগে, কাৰণ আৰু পৰম্পৰাগত বস্তুবিলাক আমাৰ মাজৰ পৰা হেৰাই গৈছে। তাৰপাছত আমি গ'লোঁ জেতুকা আনিবলৈ। তাৰপাছত আমাৰ আৰোহীজনীক সজাই পৰাই দিলোঁ, তাই অলপ ফটো উঠিলে আৰু লগতে বিহু বুলি আমিও একপি উঠিলোঁ। তাৰপিছত গধূলি হোৱাৰ মাত্ৰ মোক জেতুকা পিচিবলৈ তাই তত নাইকিয়া কৰিলে। মই জেতুকা পিচি তাইক লগাই দিলোঁ আৰু কি ফূৰ্তি পাইছে জেতুকা লৈ। বিশেষকৈ কালাৰটো ধৰিলে যে আৰু ফূৰ্তি পায়। গৰু বিহুৰ দিনা সন্ধিয়ালৈ আহিল আমাৰ ৰুমলৈ বিকাশ ছাৰ বাইদেউ আস্মিকাই ঢোল দেখি ৰ'বই নোৱাৰিলে আৰু লগতে ময়ো জনাই নজনাই সিহঁতৰ লগত এপাক নাচিলোঁ। গৰু বিহুৰ পাছদিনা মানে মানুহৰ বিহু দিনা আমাৰ ওচৰতে থকা জগন্নাথ মন্দিৰলৈ আমি বছৰৰ প্ৰথম দিন বুলি সেৱা ভাগ ল'বলৈ গ'লোঁ। তাতে আমি চাকি বন্তি দিলোঁ, বছৰটো যাতে সুকলমে পাৰ হয়। আৰু মন্দিৰৰ পৰা আহি আমি জলপান খালোঁ। আৰু বিহু বুলি ক'লে জলপান নাখালেতো ভালেই নালাগিব। আমাৰ লগতে থকা এই আস্মিকাহঁতৰ ৰুমতে আমি বিহু বুলি সকলোৱে লগে ভাগে জলপান খালোঁ। আৰু সন্ধিয়ালৈ গ'লোঁ আমি বিহু চাবলৈ বুলি, আমাৰ ওচৰতে পাতিছিল আৰু লগতে ছোৱালীজনীকো এপাক বোলো দেখাই আনোগৈ। আৰু লগতে ঢিঙৰ চমুৱা গাঁৱৰ বোৱাৰীসকলে পৰিৱেশন কৰা জেং বিহু দলটিও আমি উপভোগ কৰি আহিলোঁ।